নমস্কাৰ বন্ধুসকল, জিকে বাৰাইটোলৈ স্বাগতম জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ যান। 1 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ আনোৱাৰা তাইমুৰ। 2 নম্বৰ প্ৰশ্ন, অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক জনা যায়? উত্তৰ ভট্টদেৱ। 3 নম্বৰ প্ৰশ্ন, মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন? উত্তৰ তৰুণ শইকীয়া। 4 নম্বৰ প্ৰশ্ন, হোমেন বৰগোহাঞিৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰ আত্মানুসন্ধান। 5 নম্বৰ প্ৰশ্ন, অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? উত্তৰ ভোগেশ্বৰ বৰুৱা। 6 নম্বৰ প্ৰশ্ন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? উত্তৰ কৃষ্ণকান্ত সন্দিকৈ। 7 নম্বৰ প্ৰশ্ন, আহোমৰ প্ৰথম ৰাজধানী কি আছিল? উত্তৰ চৰাইদেউ। 8 নম্বৰ প্ৰশ্ন, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? উত্তৰ বাবু বসন্ত কুমাৰ দাস। 9 নম্বৰ প্ৰশ্ন, আহোমৰ প্ৰথম ৰজা কোন আছিল? উত্তৰ চুকাফা। 10 নম্বৰ প্ৰশ্ন, ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম অসমীয়া কোন আছিল? উত্তৰ কমধৰ কৰ। 11 নম্বৰ প্ৰশ্ন, কোচ ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল? উত্তৰ বিশ্বসিংহ। 12 নম্বৰ প্ৰশ্ন, ৰজনীকান্ত বৰদলৈয়ে ৰচনা কৰা প্ৰথম উপন্যাসখনৰ নাম কি? উত্তৰ মিৰি জীয়ৰী। 13 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ শিৱৰাম শৰ্মা বৰদলৈ। 14 নম্বৰ প্ৰশ্ন, প্ৰহ্লাদ চৰিত্ৰ কোনে ৰচনা কৰিছিল? উত্তৰ হেম সৰস্বতী। 15 নম্বৰ প্ৰশ্ন, কোনে প্ৰথমে অসমত চাহ গছ আৱিষ্কাৰ কৰিছিল? উত্তৰ ৰবাৰ্ট ব্ৰুচ 1823 চনত। 16 নম্বৰ প্ৰশ্ন, বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ মাধৱদেৱ। 17 নম্বৰ প্ৰশ্ন, অসমৰ জাতীয় সংগীতটিৰ সুৰকাৰ কোন? উত্তৰ কমলা প্ৰসাদ আগৰৱালা। 18 নম্বৰ প্ৰশ্ন, কোনটো ৰাষ্ট্ৰীয় আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? উত্তৰ ভাৰত ত্যাগ আন্দোলন। 19 নম্বৰ প্ৰশ্ন, মেডাম মেফি উৎসৱ কোন তাৰিখে পালন কৰা হয়? উত্তৰ 31 জানুৱাৰী। 20 নম্বৰ প্ৰশ্ন, লৰা ৰজা বুলি খ্যাত আহোম ৰজাজনৰ নাম কি আছিল? উত্তৰ চলিকফা বা ৰত্নধ্বজ সিংহ। 21 নম্বৰ প্ৰশ্ন, কেতিয়া অসম ইংৰাজৰ অধীনলৈ যায়? উত্তৰ 1826 চনৰ 24 ফেব্ৰুৱাৰী। 22 নম্বৰ প্ৰশ্ন, জনপ্ৰিয় উপন্যাস অসমীয়াত যাৰ হেৰাল সীমাৰ স্ৰষ্টা কাঞ্চন বৰুৱাৰ প্ৰকৃত নাম কি? উত্তৰ ভুৱন মোহন বৰুৱা। 23 নম্বৰ প্ৰশ্ন, কোন চনত অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন বলবৎ হৈছিল? উত্তৰ 1979 চনত। 24 নম্বৰ প্ৰশ্ন, অসমত কেইটা বিধানসভাৰ সমষ্টি আছে? উত্তৰ 126টা। 25 নম্বৰ প্ৰশ্ন, অসমত কেইটা লোকসভাৰ সমষ্টি আছে? উত্তৰ 14টা। 26 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি?
উত্তৰ মালচ। ২৭ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? উত্তৰ ধৰ্মপুস্তক। ২৮ নম্বৰ প্ৰশ্ন, অসম ৰত্ন লাভ কৰা প্ৰথম মহিলাগৰাকীৰ নাম কি? উত্তৰ মামণি ৰয়ছম গোস্বামী। ২৯ নম্বৰ প্ৰশ্ন, অসমৰ কোনখন ঠাইক সপ্ততীৰ্থ বুলি জনা যায়? উত্তৰ তেজপুৰ। ৩০ নম্বৰ প্ৰশ্ন, অসমৰ বৃহত্তম ৰেল ষ্টেচনটো কোনটো? উত্তৰ গুৱাহাটী ৰেল ষ্টেচন। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।